নমস্কাৰ গাইছ, আপোনালোক সকলো ভালে আছে? মই নেতা ভিতৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি গৈ আছোঁ থানলৈ। আজি থানত সকাম আছে, দিনতো আছে, ৰাতিও আছে। দেখুৱাম আপোনালোকক, চাই থাকিব থানত কি কৰোঁ, কি নকৰোঁ। বলক গাইছ। দিনত নিয়ম নীতি সকলোখিনি হৈ গ'ল, সেইখিনি আপোনালোকে চাইছে। এতিয়া গৈ আছোঁ, ৰাতি আকৌ নাম আছে, এতিয়া নামত গৈ আছোঁ। এতিয়া আকৌ যাম মই। এতিয়া মোৰ লোকটো চাওক গাইছ, কেনেকুৱা লাগিছে এটা কমেণ্ট কৰি জনাব। এতিয়া গৈ আছোঁ মই, এতিয়া চাকি বন্তি এইবাৰ জ্বলাম থানত, আৰু ৰাতি নাম আছে। সকলোখিনি আপোনালোকক দেখুৱাম, আপোনালোকে চাব। বৰ্তমান গাইছ দোকান বন্ধ হ'ল, তথাপি আহিছোঁ এতিয়া মামীহঁতৰ ঘৰত। ঘৰৰ দোকান, ঘৰলৈ আহিছোঁ বস্তু ল'বলৈ। এয়া চাওক, আহি আছোঁ এতিয়া দোকানত। চাওক দোকানত দিয়ক ধূপ এপেকেট, বাকীখিনি বস্তু ল'লোঁ। এয়া মামা ভিতৰতে আছে। এয়া আমাৰ মামা জুন্তি মামা। জুন্তি মামা নমস্কাৰ কওক। আমাৰ জুন্তি মামা, এয়া মামী আমাৰ, মামী। ধূপ ল'ব আহিছোঁ। এতিয়া যাম এতিয়া থানত, গৈছে চাকি জ্বলাবলৈ, আৰু সকলোখিনি দেখুৱাম। ৰাতি নাম আছে আজি। মামীয়ে ধূপ দিব এতিয়া। আমাৰ দিছে আমাৰ টিনামণি ভণ্টিয়ে ধূপ। হাই ধূপ পেকেট লৈছোঁ। এতিয়া গৈ আছোঁ থানত। বলক থানত দেখুৱাই আছোঁ, চাই থাকিব। এতিয়া বৰ্তমান গাইছ মই থানলৈ আহি আছোঁ। থানলৈ গৈছিলোঁ, আপোনাৰ ভিডিঅ' দেখুওৱা নাছিলোঁ, কাৰণ গাইছ মই আগ কলপাত আনিব পাহৰিলোঁ। এতিয়া আগ কলপাত কাটিম। এতিয়া মামাহঁতৰ ঘৰত সোমাওঁ, এটা কটাৰী এখন লওঁ আৰু আগ কলপাত কাটিম, আপোনালোক দেখুৱাই চাই থাকিব। কাৰণ মই এতিয়া আহি আছোঁ থানত আহিলোঁ বৰ্তমান। এতিয়া মই কলপাতখন আনিব পাহৰিলোঁ। এতিয়া কলপাতখন কাটি মামীহঁতৰ ঘৰত সোমাইছোঁ, দেখুৱাই আছোঁ। এতিয়া কলপাত কাটি লৈ গৈ দেখুৱাই আছোঁ আপোনাক, চাকি জ্বলাম, চাই থাকিব পাৰিব আপোনালোকে। আহি আছোঁ মামীহঁতৰ ঘৰত সোমাইছোঁ, পাত কাটি ল'লোঁ। এতিয়া হৈ গ'ল, ধুনীয়াকৈ পানী অকণ ছিটাই ল'ম, ছিটাই যাম গাইছ। এইখন আমাৰ থান। অকণ এয়া পোহৰ দেখিব পৰা গৈছে। এয়া বৰ্তমান থান পালোহি। থানৰ গেটত আছোঁ বৰ্তমান উপস্থিত। আমাৰ থান, এখন 12 থান। থানেই আমাৰ মামাই মোবাইল টিপি আছে। এতিয়া এইফালে এগৰাকী সকল সেৱা কৰি আছে। এতিয়া ময়ো আহিছোঁ, এতিয়া লৈছোঁ, যাম এতিয়া জ্বলাম, চাই থাকিব। আমাৰ কেমেৰা পাৰ্চন দেখুৱাম, ধৰিব মোবাইলটো। এতিয়া মই গৈ আছোঁ চাকি জ্বলাব, চাই থাকক। নাম গাই আছে গাইছ, নাম গাই আছে আমাৰ থানত, চাওক গাইছ।
গাইজ থানাৰ পৰা এতিয়া আহি আছোঁ, কাৰণ সকলোখিনি সম্পূৰ্ণ শেষ কৰিব নোৱাৰিলোঁ, কাৰণ মোৰ ল'ৰাটো শুই থাকিলে, আমাৰ পাপা মানুহ টোপনি গ'লগৈ এতিয়া, সেইকাৰণে এতিয়া থানাৰ পৰা আহি আছোঁ। এতিয়া বৰ্তমান গৈ আছোঁ ঘৰলৈ। আৰু গাইজসকল মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে এটা কমেণ্ট কৰি জনাব। আৰু যিসকল ভক্ত আছে এই থানাত শৰাই দিম বুলি ভাবিছে আহিব পাৰিব। লোকেশ্যন হৈ গ'ল আপোনাৰ 1 নম্বৰ কাকি ৰামপুৰ গুৰিমাৰী। যিসকলে এয়া 12 থানাত শৰাই দিম বুলি ভাবিছে আহিব পাৰে, কোনো বাধা বিঘিনি নাই, আহিব পাৰে, আপোনালোকৰ শৰাই এখন দিব পাৰে। আৰু যদি মোৰ ভিডিঅ' চাই আপোনালোকে সকলো ভাল পালে তেতিয়াহ'লে এটা লাইক আৰু কমেণ্ট আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু লগ পাম অন্য এটা ভিডিঅ'লৈ। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।